So friends, আজি আমি আনবক্সিং কৰিম হিউমিডিটি এণ্ড টেম্পাৰেচাৰ কণ্ট্ৰলাৰ, যেটো আমি এমাজনৰ পৰা পাৰচেজ কৰিছোঁ আৰু এটো 1600 নে কিমান লৈছিল। সো মই পাহৰি গলো, মই পিছত কৈ দিম কিমান লৈছিল। সো এটো হৈছে প্ৰডাক্ট আৰু ইয়াৰ ৱেবসাইটটো হৈছে আমিছি কাৰ্ট নে আমি স্মাৰ্ট, আপুনি যি কয়। আৰু এটো ওয়াৰেন্টি থাকে 1 ইয়াৰৰ। ইয়াতে প্ৰডাক্ট কোডত এটা ওয়াৰেন্টি কোড থাকে, হেতু ইহঁতৰ ৱেবসাইটত গৈ ফেলে সাবমিট কৰিব লাগে, তেতিয়া ওয়াৰেন্টিটো পায়। আৰু এটো 2000 লিখা আছে, বাট মই কৈছিল 2000 নহয়, 1600 পাই যায়। আৰু ইয়াৰে ওয়াৰিং ডায়াগ্ৰাম আৰু যিবোৰ কানেকশন আছে, ইয়াৰে ভিডিও বহুত আছে। আপোনালোকে যদি মাৰি চাই 8STC3028 ওয়াৰিং ডায়াগ্ৰাম এণ্ড কানেকশন বুলি আপুনি পাই যাব বহুতখিনি। সো মই আৰু দ্বিতীয় ভিডিও বনাই থকা নাই হেতুৰ কাৰণে। আৰু আমি এটা ক্লোজ লুক চাম ইয়াৰে এটা। সো এটো গোটেইখিনি ABS প্লাষ্টিকটো খুবেই ভাল। আৰু ইয়াতে টেম্পাৰেচাৰ এণ্ড হিউমিডিটি দুটা কন্ট্ৰল কৰিব পাৰি। আপোনাৰ যদি কিবা প্ৰজেক্ট আছে তেন কিনিব পাৰে। আৰু এটো এতিয়ান্তৰ কাস্টমাৰ সাৰ্ভিস নাম্বাৰ আৰু বাকি ডিটেইলছবোৰ লিখা আছে, যি কৰিব লাগে ওয়াৰেন্টিৰ কাৰণে। সো পজ কৰি আপোনালোকে চাব পাৰে। সো মই বেষ্ট বাই লিংক তলত দি দিম। আৰু আমি কোনো এফিলিয়েট মাৰ্কেটিং নাই, সো তাৰ পৰা ল'ব পাৰে। সো আপুনি যেতিয়া পাৰচেজ কৰে পিছফালে এটা বেক কভাৰ থাকে আৰু এটো অলপ খোলাত অসুবিধা লাগে। সো আজি মই হেতু ফেস কৰিছিলো, মই হেতু কাৰণে মই ক'বলৈ গৈ আছো, যদি আপোনালোকে ইন ফিউচাৰ কিনে নাভাঙে কেনেকৈ খুলিব পাৰিব। তো মই অলপ হেঁচি দিওঁতে অলপ বেকা হৈ গৈছিল। আৰু এটো হৈছে সেন্সৰ। সো সেন্সৰটো ভাল, কোৱালিটি বেয়া নহয়, ইমান ভালেই। মই কৈছিলো কভাৰটো। সো এটো বেক কভাৰ। সো ইয়াতে দুটা পইণ্ট থাকে হেঁচি দিয়া। সো ইয়াতে যদি প্ৰেছ কৰি লৰাই দিয়ে, সো বেক কভাৰটো খুলি যায়। আপোনালোকে চাব পাৰে। সো এটো খোলা গ'ল। আৰু মই কৈছিলো ওয়াৰিং আৰু কানেকশন বহুত ভিডিও আছে, সো আপোনালোকে তাৰ পৰা চাব পাৰে। সো আমি এটো ভিডিও অলপ ক্লোজ লুক চাই আছো খালি। সো ফাৰ্স্টটো হৈছে আপোনাৰ পাৱাৰ সাপ্লাই 220 ভোল্ট গুচি যাব ইয়াতে। 12 ভোল্টৰ পায় আৰু 24 ভোল্টৰ পায়। আমি এটো 220 ভোল্টৰ কিনিছো। আৰু এটো কানেকশন হৈছে আপোনাৰ হিউমিডিটি আৰু টেম্পাৰেচাৰ কন্ট্ৰলাৰ। আৰু এটো হৈছে RH, সো RH লিখা আছে, তাতে যাব আপোনাৰ হিউমিডিটিৰ কানেকশন। আৰু C তাতে সেলসিয়াছৰ, লাইক আপুনি যে হিটিংৰ কানেক্ট হ'ব। আৰু আমি এটা বস্তু বনাইছিলো পিছল শেষৰ ভিডিওত, যেটো আছিলে মোবাইল হোল্ডাৰ। আৰু এটো আমি এটা কালাৰ কৰিলো, কালাৰ কৰা নাছিলো, আৰু এটা কালাৰ কৰা হ'ল। আৰু এতিয়া বহুত ভাল দেখা হৈছে, আপোনালোকে চাব পাৰে। আৰু মই এটোৰ ভিডিও লিংক তলত দি দিম, আপোনালোকে চাব পাৰে।